নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ব্ৰেকিং থটছ ইউটিউব চেনেললৈ। আৰু আজি আমি কথা পাতিম মাৰ্ভল চিনেমেটিক ইউনিভাৰ্ছৰ ওপৰত। যিসকলে নাজানে মাৰ্ভল কি, তেওঁলোকক জ্ঞাতাৰ্থে জনাই থওঁ যে মাৰ্ভল হৈছে আমেৰিকাৰ এখন জনপ্ৰিয় কমিক্স। যিদৰে অসমত এটা সময়ত ৰংমন কমিক্স প্ৰচলন আছিল, ঠিক তেনেদৰে আমেৰিকাতো এখন জনপ্ৰিয় কমিক্স হৈছে মাৰ্ভল। আৰু এই কমিক্সসমূহত কিছুমান ছুপাৰ হিৰো প্ৰদৰ্শন কৰা হয় আৰু এই কমিক্সসমূহৰ কেৰেক্টাৰসমূহৰ আধাৰতে বৰ্তমান সময়ত মাৰ্ভলে কিছুমান ফিল্ম বনাবলৈ আৰম্ভ কৰিছে। আৰু ৰিচেণ্টলি আমি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ' ভাইৰেল হৈ থকা দেখিবলৈ পাইছোঁ মাৰ্ভল আৰু ডিচিক লৈ। আৰু মাৰ্ভল আৰু ডিচি দুইটা বেলেগ কোম্পানী, দুইটা কেৰেক্টাৰসমূহ বেলেগ, আৰু একুৱামেন হৈছে ডিচিৰ এটা কেৰেক্টাৰ। গতিকে আজি আমি মাৰ্ভলৰ কিছুমান ফেক্টৰৰ ওপৰত কথা পাতিম। গতিকে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আগতে কৈ আহিছোঁ যে মাৰ্ভল চিনেমেটিক ইউনিভাৰ্ছ প্ৰথমতে মাৰ্ভল কমিক্সৰ পৰা আৰম্ভ হৈছিল। 2007 চনত মাৰ্ভলে প্ৰথমখন চিনেমা বনাবলৈ আৰম্ভ কৰে আৰু এই চিনেমাখনৰ নাম হৈছে আইৰণ মেন। দ্বিতীয় ফেক্টৰ হৈছে বৰ্তমানলৈকে মাৰ্ভলে 23খনৰো অধিক ফিল্ম প্ৰডিউচ কৰিছে আৰু আটাইকেইখন ফিল্মক মিলাই প্ৰায় 23 বিলিয়ন টকা বৰ্তমানলৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু 3 নম্বৰ ফেক্টত আমি মাৰ্ভলত ষ্টেন লীৰ অৱদানৰ কথা ক'ব লাগিব। তেখেতে মাৰ্ভলক এক নতুন দিশ দিছিল আৰু বহুকেইটা কেৰেক্টাৰ তেখেতে নিজে তৈয়াৰ কৰা। আৰু 4 নম্বৰ ফেক্টৰ হৈছে মাৰ্ভলৰ এণ্ড গেমখন হৈছে পৃথিৱীৰ আটাইতকৈ বেছি টকা ইনকাম কৰা চিনেমা আৰু এই চিনেমাখনে প্ৰায় 280 কোটি US ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।